हेलो गाइस तो আজি আহিলে এটা নতুন ব্লগত আমাৰ ডিজিটাল জিনিয়াছত দেখিছে আমাৰ এই চাৰজন কোনো কামৰ নহয় অকল তেখেতে ভিডিঅ' শ্বুটিঙতে যাবগৈ আজি সেই কামত আমি ময়ে চলাব লাগিব এই ব্লগটো আৰিফ থাকিব আৰু আৰিফ আছে চ' দুইজন আৰিফ এজন আৰিফ কোনো কামৰ নহয় এজন আৰিফ বহুত কামৰ আছে চ' মই বাকী চাই হওক ভিডিঅ'টো আপুনিও কওক কিবা স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আজি এই নতুন ভিডিঅ'টোলৈ আৰু বহুত দিন ভিডিঅ' অহাই নাই তো আজি আকৌ শ্বুটিং এটাত আহিছোঁ কভাৰ চং এটা আৰু এইটো আমাৰ আগৰ কোৰিঅ'গ্ৰাফী প্ৰাপ্তিলিকা স্বৰ্গম ডেন্স প্ৰডাকশ্যন প্ৰাপ্তিলিকা কলিতে কৰিব আৰু লগতে ল'ৰাটো মোৰ লগৰে হয় আপোনালোকক চিনাকি কৰি দিম আৰু এইটো ৰোমেণ্টিক চং এটা হ'ব বিহু কাশ্যপৰ তো গানটো আপোনালোকে বিহাইণ্ড দ্য চিন গোটেইখিনি গম পাব আহি পেলাই আমি নতুন এটা প্লেচত আহিছোঁ এইটো প্লেচত আগতে শ্বুটিং হোৱা নাই আজিলৈকে তো আহিছোঁ এতিয়া আহি পেলাই পাইছোঁহিহে বিৰাট ৰ'দ একদম এইফালে দেখিছে নেচাৰ পূৰা একদম ধাননি পথাৰ আৰু এইফালেও আছে আমাৰ লগত আৰিফ আছে আৰিফো থাকিব লগত এওঁকতো চিনি পায় আৰু বহুত ব্লগত ওলাইছে আৰু এওঁটোতো আৰু ক'বই নালাগে তো গতিকে গোটেই ব্লগটো আপোনালোকে চাই থাকক আৰু গোটেইখিনি মনোৰঞ্জন কৰি থাকিব আমাৰ দুইজনে লাইফ এণ্ড ৰাইট দুইজনে মনোৰঞ্জন কৰি থাকিব তো আপোনালোকে চাই থাকক আমি গৈ আছোঁ এতিয়া ঘৰ দুপৰীয়াৰ নিচিনা লাগিছে গাটো শীতল হৈ গৈছে শীতল এয়া আমাৰ লিড এক্টৰ আগত ফৌজি চাপ ফৌজি ব্ৰাইট ভিডিঅ'ত লাগি আছে তো আমি এতিয়া মানে আল্লাহ হৰি ভগৱান ঈশ্বৰ সকলোৱে নাম লৈ পেলাই আমাৰ শ্বুটটো ষ্টাৰ্ট কৰিব লৈছোঁ কেমেৰামেন আৰিফ এইপিনে বাণী আছে এইপিনে উত্তম আছে আৰু এইপিনে এক্টৰ আছে এজন আছে বিজু আছে If you know what I mean. তো গাইজ আমাৰ দেখাই আছে ৰ'ব মোক ক'বই নিদিয়ে বে তুমি কি কৰি আছে এতিয়া চাওক ৰাইজ আমি গৰমত এই ছাতি লৈ বহি আছো প্ৰথম কথা দেখিলে ৰাইজে দেখক আকৌ ক'ব লাগিব দেখা কোৱাটো বহুত কথা আছে হয় আপোনালোকে দেখিলে হয় নকওক আপুনি কেমেৰা ধান্দা দিয়ক পইচা নাপাব নহ'লে আৰু ছেকেণ্ড কথাটো হ'ল যে দেখিছে এই টিকা ফটা ৰ'দত নতুন নতুনকাৰীয়ে ল'ৰা আহিছে কষ্ট বহুত পাইছে বেয়াও লাগিছে ঠাণ্ডা এটা আপোনালোকে খুৱাই দিবচোন হা এওঁ দেখিছে এওঁতো একদম ক'বই নালাগে ঘামি যাবলৈ অৱস্থা নাই বে সেয়া বাকী আৰু এইফালে কেয়া লাগি হৈ আছে চব মিলাই আছে আমাৰ কোৰিঅ'গ্ৰাফাৰে ভিডিঅ'টো সকলোৱে চাব একদম মানে ভিডিঅ'টো খুব ভাল হ'ব ৰোমেণ্টিক শ্ব' ভাল পাব অকণমান আমাৰ ডাইৰেক্টৰ চাহেব আহিছে ডাইৰেক্টৰ আমাৰ ডাইৰেক্টৰ চাহেব এজনে কওক ডাইৰেক্টৰ কিবা এটা কৈ দিয়ক কওক বা যি কি নহওক টিকা ফটা ৰ'দটোত কাম কৰি কিন্তু মই বহুত সুখ পাইছো কোৰিঅ'গ্ৰাফাৰ কিবা এটা ক'ব আমাৰ শ্বুটিং হৈ আছে বহুত গৰম বাৰু ব্লগটো আপোনালোকে চাই থাকক
হিৰোজন হ'ল এজন, মেইন হিৰোজন এজন। তাৰপিছত আমাৰ ডাইৰেক্টৰ চাহেব আছে, চিনি পায়। চব কৰি আছোঁ আৰু লাহে ধীৰে। আমাৰ কেমেৰামেন আছে বাণী শৰ্মা আছে, চাই থাকক ব্লগটো। আৰু আমাৰে প্লেছ হয় এইবিলাক। আৰু আমাৰ ব্লগটো আজি গোটেইটো কণ্ট্ৰল কৰি আছে আমাৰ আৰিফ ভাই, তেওঁক সকলোৱে চিনি পায় ব্লগটো। আৰু মোৰ লগৰ মোৰ এটা চেনেল আছে, তো মিক্সিং নলেজ মোৰ চেনেলটোৰ নাম আপোনালোকে গৈ চাব। মই টেকন'লজি ৰিলেটেড মানে ভিডিঅ' কিছুমান বনাওঁ, চাব আপোনালোকে। মানে আমাৰ ডেইলি লাইফত কেনেকুৱা ধৰণৰ মানে প্ৰয়োজন, আমাৰ মোবাইলটো কেনেকৈ হেক হোৱাৰ পৰা বচাব, এনেধৰণৰ কিছুমান ভিডিঅ' বনাওঁ। বৰ্তমানলৈকে 2টা ভিডিঅ' বনাইছোঁ আৰু নেক্সট ভিডিঅ' বনাই গৈ থাকিম। আপোনালোকে যদি ছাপোৰ্ট কৰে তো হাই ডেছক্ৰিপশ্যনত লিংকটো থাকিব মোৰ চেনেলৰ, আপোনালোকে গৈ পেলাই ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'কেইটা চাব। ধন্যবাদ। আৰু স্বৰ্গম ডেন্স প্ৰডাকশ্যন এইটো যিটো গান আহিব, তো মই ডেছক্ৰিপশ্যনত লিংকটো দি ভাল দিম, লাগে। আপোনালোকে তাতে গৈ পেলাই চাব। আৰু এইটো চেনেলো ছাবস্ক্ৰাইব কৰক, ছাপোৰ্ট কৰক, কাৰণ বহুত কষ্ট কৰি আছে সিহঁতে। আৰু লগতে আমিও আছোঁ, ময়ো আছোঁ সেইটো প্ৰডাকশ্যনত। তো ছাপোৰ্ট কৰক এইটো চেনেল। আজি গৰম বেছি, সেইটো বেয়া লাগে। আমি আহি পেলাই এতিয়া অকণ ভোজন কৰিলোঁ, পেট ভৰাই খালোঁ, 3টাকৈ ডিম খালোঁ। লগত আপোনাৰ এজনে 10টামান ডিম খালে, এজনে 1টা খালে। মানুহগৰাকী দেখিছে চেহেৰাত নাযাব, 15টা ডিম অকলে খাইছে। এইজনে 1টাও নাখালে, ফূৰ্তি যে। আৰু এইজনে কেইটা খাইছে গম পাইছে নাই? 30টা অকলে। তো এতিয়া আমি বাকী কামখিনি আগবাঢ়িম। আমাৰ এজনে হিৰ'ইন ভিডিঅ' কৰি আছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তেওঁৱে কৰি আছে ভিডিঅ'টো, তেওঁৱে কৰি আছে আৰু লাষ্ট কৰিছে। কেমেৰা আগত তেনেকৈ অহা নাইতো, সেইটো কাৰণে। তো চাই থাকক, গোটেইখিনি আপোনালোকে গম পাব। এইটো বৰ্তমান আমি আহি পেলাই পাইছোঁ এতিয়া বেলেগ এটা প্লেচত। দেখিছে গোটেইখন এইটো চাইডে চাৰিওফালে পাহাৰ আছে আৰু নদী আছে। মই আপোনালোকক দেখাই আছোঁ বাৰু, মানে বহুত গৰম, কি ক'ম, একদম তামাম আৰু তামাম। তো আৰিফে ইয়াৰ কণ্টিনিউ হৈ আছে, চৰি। এইপিনে এয়া ভিডিঅ' ফুটেজ ল'বৰ কাৰণে গৈছে, এইটো চাইডে এয়া হিৰ'ইন এইটো চাইডে আছে। দেখাই আছোঁ বেক কেমেৰা কৰি পেলাই। তো আপোনালোকে কিন্তু বহুত আপোনালোকৰ কাৰণে কষ্ট কৰি ব্লগ বনাই আছোঁ। তো প্লিজ যেনেকৈ নহওক এটা লাইক কৰে ভিডিঅ'টো। গাইজ দেখিছে কিমান কষ্ট, আৰু আমাৰ লগত লাগি আছে বহুত ৰ'দত। প্লেচটো চাওক, প্লেচ চাওক, দেখিছে। আৰু এইফালে আৰিফ ভাই আছে মোৰ লগত, আৰু এইফালে সেইকেইটা ঠাণ্ডাত মানে গৰমত আধা পানীত পৰি আছে আৰু আধা ওপৰত উঠি আছে, গৰমত একদম। আৰু এইফালে আছে দেখিছে, দেখিব দেখিলে। আৰু এতিয়া আমি অলপ জিৰণিত আছোঁ, জিৰণিত নাই, কাপোৰ সলাই আছে। তো আমি অলপ পানী চানী খাইছোঁ, এইবিলাক আৰম্ভ কৰিব আমাৰ। মানে আপোনাৰ আজি যিটো ৰ'দ শুকুৱাই দিছে আৰু কি ক'ব ৰাইজ। তেওঁ মানে আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ আৰু যাতে মানে একদম সহায় কৰে আমাক বহুত। ঠিকে আছে, এতিয়া শ্বুট হৈ আছে পানীত, এইটো বাণী ভাই আহি আছে। তো এইপিনে আপোনালোকে দেখিব পাৰিব আৰু এতিয়া শ্বুট কৰি আছে। এয়া বেক চাইডে মানে আছে আৰু তাতে কৰিব। চাই থাকক কেনেকুৱা হয়।
আমি বৰ্তমান ওপৰত উঠি আছোঁ পাহাৰৰ ওপৰত আৰু ইয়াত দেখিছে চব আহি আছে ইয়াত দেখিছে চব আহিছে কেমেৰা পাৰ্চন আৰিফৰ সৈতে নিউজ লাইভ গুৱাহাটী ছোৱালীজনী একদম বহুত কষ্ট পাইছে ওপৰত আহিবই পৰা নাই তাইক তাৰ ভিডিঅ' চাব হা বনাই আছোঁ কোৰিঅ'গ্ৰাফাৰজনী বহুত কষ্ট কৰিছে তেওঁ আজি বহুত কষ্ট কৰিছে আৰু লগতে এওঁ বহুত কষ্ট কৰিছে আৰু এওঁটোতো ক'বই নালাগে বহুত কষ্ট কৰিছে আৰু এতিয়া প্লেচটো আপোনালোকে মই আপোনাক অকণমান দেখাই দিম চাব আৰু বহুত ভাল পাব আহিব পাৰে কোনোবা কৈ দিয়া শ্বুটিংটো চেছ হ'ল বুলি কৈ দিয়া নকোৱা দেখিছে পলাইছে নিউজ লাইভত কেমেৰা ভাগৰ লাগি গৈছে মুখৰ মাছ নোলাই আৰু এতিয়া সেইটোৱে কথা কওক শ্বুটিং শেষ কাপোৰ কানি শেষ চব শেষ লগতে ভৰি তলোৱা এইবিলাক দেখিছে চব শেষ সেয়াই আৰু কি ক'ব আৰু কোন আছিলে উত্তম কওক যেনে তাতে মাথাটো মূৰটো লগাই আহি আছো আৰু কিনো ক'ব ৰাইজ একে পেটৰ নাই ডাল হৈ গ'ল আজি অঁ কোৱা বাণী ঐ বাণী কোৱাহি কি ব্লগ চেছ চ' গাইজ আপোনালোকে ভাল পালে বহুত ভিডিঅ'টো আপোনালোকে চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লগতে আপোনালোকে শ্বেয়াৰ কৰিব আৰু তলত থকা এই বেল আইকনটো মানে প্ৰেছ কৰি দিব প্ৰেছ কৰি দিব আৰু লগতে ইয়াৰ ডেছক্ৰিপশ্যনত মোৰ চেনেলটো লিংকটো আছে গৈ পেলাই চাব ভিজিট কৰিব মোৰ চেনেলটো কেনেকুৱা লাগে জনাব কমেণ্ট কৰিব আৰু এটা আছে অল এভৰিথিং স্বৰ্গম ডেন্স প্ৰডাকশ্যন এণ্ড আৰিফ ৰিমিক্স ভিডিঅ' সেইটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আৰু এই ভিডিঅ'টো কোন চেনেলত আহিব এইটো কিমানত কৰি হ'লে এইবিলাক কৰিব হা তোমাৰ স্বৰ্গম ভিডিঅ'টো ডেন্স স্বৰ্গম ডেন্স সেইটোতে আহিব বোলে বাণী এটা আছে শৰ্মাজিকা শৰ্মাজিকা লঞ্চ চাৰ্চ কৰি চাব পাৰে কৰি দিব আপোনালোকে চব গৈ আছে দেখিছে চব গৈ আছে চল গৈ এতিয়া প্লেছ চাওক ভিডিঅ'তে মোৰ 200 ভিডিঅ' ছাবস্ক্ৰাইব হৈ গ'ল তো আজিলৈ এৰিছোঁ বিশ্বাস কৰিবা হাৰিফ কিমান আকৌ বেলেগ এটা ব্লগত লগ পাম ভিডিঅ'টো যদি সকলোৱে ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো তো আজিলৈ